আজি আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল, ময়ো ভালে আছোঁ। আজি ৰাতিপুৱাই 7টা বজাতে নগাঁৱলৈ আহিছোঁ। কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই যাম, স্কিপ নকৰাকৈ চাই যাব দেই। এতিয়া মই আহি পালোহি নগাঁৱৰ ডিফুলস্থিত কেন্দ্ৰীয় বিদ্যালয়, যিহেতুকে আজি মোৰ ছোৱালীজনী ৰিজাল্ট দিব। তাই 9লে পাছ কৰিব, তাকেই আহিলোঁ স্কুললৈ। ইমান ভিৰ আছিলে, ৰাতিপুৱা 8টাৰ পৰা 9টা বজাৰ ভিতৰতে ৰিজাল্ট দিয়া টাইমটো দিছিলে। তাকে আমি স্কুলৰ ভিতৰলৈ আহিছোঁ, ভাবিলোঁ আপোনালোককো অকণমান স্কুলৰ পৰিৱেশটো দেখাওঁ বুলি। সকলো গাৰ্জেন আগবাঢ়ি গৈ আছে নিজৰ নিজৰ সন্তানৰ ৰিজাল্ট ল'বলৈ বুলি। ময়ো মোৰ ছোৱালীজনীৰ ৰিজাল্ট ল'বলৈ বৰ আগ্ৰহে আগবাঢ়ি গৈ আছোঁ। স্কুলৰ পৰা ওলাই চিধাই আহি পালোঁ নগাঁও বৰ বজাৰলৈ। তাত অকণমান মোৰ বজাৰ কৰিবলগীয়া আছিলে, যিহেতুকে আমাৰ ৰমজান মাহ চলি আছে। মই ভাবিছোঁ অকণমান ইফতাৰী দিম বুলি মানুহক বিলাই, সেইকাৰণে অলপ ফ্ৰুইটছ আৰু কিবাকিবি অন্যান্য বজাৰ কৰিলোঁ। তাকে আপোনালোককো অকণমান দেখালোঁ। আমাৰ বজাৰ কৰি হৈ গ'ল, আমি ঘৰলৈ উভতি আছোঁ। এতিয়া দিনৰ 3টা বাজিছে। ৰাস্তাৰ পৰিৱেশটো চাওক, চিপ চিপকৈ বৰষুণো দি আছিলে, কিন্তু মানুহৰ ভিৰো কমা নাছিলে। যিহেতুকে বিহু, ঈদ আৰু ইলেকশ্যন চব একেলগে পৰিছে, সকলোৱে ওলাই আহিছে ঈদৰ কাপোৰ কিনিবৰ কাৰণে, বিহু কাপোৰ কিনিবৰ কাৰণে, বজাৰ কৰিবৰ কাৰণে। আৰু মোৰো ভাল লাগে তেনেকুৱাত বজাৰ কৰি। আমি ঘৰ পাবলেই হ'ল, এতিয়া আমি ঘৰৰ অভিমুখে আগবাঢ়ি আহি আছোঁ। আজি হৈছে নেক্সট ডে মৰ্ণিং, আৰু আপোনালোকক ক'বলৈ থাকিয়ে গ'ল, যোৱাকালি সন্ধিয়া মাহী আৰু মামাৰ ল'ৰাটো আহিছিলে। সিহঁতিও ঈদৰ বজাৰ কৰিবলৈ নগাঁৱত আহিছিলে। মই ফোন কৰি জবৰদস্ত মাতিলোঁ যে আহ মোৰ ঘৰলৈকে বুলি। মাহী আহি পালেহি। এতিয়া আমি ইফতাৰৰ কাৰণে যা যোগাৰখিনি কৰি আছোঁ। তাকে আপোনালোককো অকণমান দেখাই গ'লোঁ, চাই যাব দেই। চিকেন বিৰিয়ানী বনাম, তাৰে কাৰণে চিকেনখিনি আগতীয়াকৈ মেৰিনেট কৰি থ'ব লাগে যে, তাৰে প্ৰিপেৰেশ্যন কৰি আছোঁ। তাকে আপোনালোকক দেখালোঁ। আপোনালোকে জনাবচোন আপোনালোকৰ ফালে বাৰু তেনেকৈ ৰোজাদাৰক কিবা ইফতাৰ দিয়েনে? মই কিন্তু যেতিয়া মোৰ ছোৱালীজনী জন্ম হৈছে তাৰ নেক্সট বছৰৰ পৰাই মই অকণমান যেনেকৈ পাৰোঁ, যদি এগিলাচ পানী এটা খেজুৰি দিব পাৰিছোঁ, তাৰ কাৰণেও আল্লাহৰ ওচৰত চকুৰ আলহামদুলিল্লাহ কৰি আহিছোঁ। মই যেনেকৈ পাৰোঁ 2-4জন মানুহক কিবা অকণমান দিবৰ কাৰণে চেষ্টা কৰোঁ। আপোনালোকক কথা এটা ক'ব বিচাৰিছোঁ, আপোনালোকে এইটো নাভাবিব যে মই এইবিলাক কৰিছোঁ, চব কৰিছোঁ, দেখাইছোঁ, এইবুলি একেবাৰেই নাভাবিব। চাওক, মই নতুনকৈ ইউটিউব চেনেলটো খুলিছোঁ। এইবোৰ কাম মই আগতেও কৰিছোঁ, আৰু মই ৰমজান মাহ ক'তো কণ্টেণ্ট বিচাৰি যাব নোৱাৰোঁ। ঘৰতে যি কৰোঁ তাকে আপোনালোকক দেখাওঁ, সেইকাৰণেহে মই দেখাইছোঁ। এইটো কোনো মই শ্ব' অফ কৰিবলৈ কাৰণে দেখুওৱা নাইকিয়া। আপোনালোকে বেয়া কমেণ্ট বা বেয়াকৈ নল'ব দেই। আমি সকলোৱে নিজৰ নিজৰ কাম কৰি আছোঁ। মাহী আহিলে মোৰ এটা বৰ ধুনীয়া সুবিধা হয়, কাৰণ মাহী এটা দুটা কাম কৰি দিয়ে, তাৰ কাৰণে মই ৰেহাই পাওঁ অলপমান। ইয়াত মোৰ মা, ছোৱালী আৰু মাহী, মামাৰ ল'ৰা ইহঁতৰ পৰা লেকচাৰ মাৰি আছে। মই গা ধুই আহিলোঁ কিটচেনলৈ, বনাব সময় হৈছেহিয়ে যে। তাত মই অকণমান ডিষ্টাৰ্ব কৰিলোঁ, মিটিংখন আগফালে গ'ল, ময়ো আগফালে গৈ আছোঁ। আমাৰ মায়ে মাহীৰ পৰা গোটেই গাঁৱৰ খবৰ লৈ আছে, এয়া আলোচনা কৰি আছে। মই ইয়াক আকৌ জোকাই আছোঁ কিবা এটা কথা কৈ কৈ। এতিয়া বাজিল 2টা, আৰু মই বনাব আহিছোঁ পিছফালে। আমাৰ ইমান সুবিধাজনক জেগা নাইকিয়া, তাৰ কাৰণে পিছফালে অকণমান জেগাতে মই নিজেই গাঁত খান্দি ইটা কেইটামান পাৰি লৈ তাতে বনাবলৈ লৈছোঁ। যিহেতুকে মোৰ মিষ্টাৰ কৰ্মসূত্ৰে বাহিৰত থাকে, মোৰ লগত নাথাকে, সকলো কাম মই নিজেই কৰিব লাগে। বজাৰ কৰাৰ পৰা ৰন্ধালৈকে, আৰু ছোৱালীজনীৰ সমস্ত ভেজাল মই নিজেই মাৰিব লাগে। অকলশৰে বৰ কষ্ট হয়, কেতিয়াবা কষ্টটো বৰ অনুভৱ কৰোঁ, কিন্তু তথাপিও নিজৰ কৰ্মখিনি কৰিয়ে যাওঁ মই। এটা দেখিছানে, মই য'ত থাকোঁ ত'তেই ইমান গৰম পৰিছে, জুই লগাই আছোঁ, ইহঁতো ওচৰতে আহি বহি আছে। মোৰ বাৰীত আকৌ নেমু লাগিছে দেই, মই নিজে লগোৱা নেমু, এইবাৰ লাগিছে বৰ ধুনীয়াকৈ। আৰু মোৰ বিৰিয়ানী অলমষ্ট হৈয়ে গৈছে, আপোনালোককো দেখালোঁ। কেনেকুৱা দেখিছে আপোনালোকে ক'বচোন দেই, মই নিজে বনাইছোঁ কষ্ট কৰি। এটা কথা কি জানেনে, মই কাম কৰিবলৈ কিন্তু ভয় নকৰোঁ আৰু বেয়াও নাপাওঁ, কাম কৰি ভাল পাওঁ। যেতিয়া মোৰ মনটো ভাল থাকে, গাটো ভাল থাকে, কাম কৰি খুব ভাল লাগে, আৰু মই নিজে ৰান্ধি বেছি ভাল পাওঁ। মোৰ বিৰিয়ানী হৈ গ'ল দেখিছেনে। সেইফালে মই বিৰিয়ানী বনালোঁ, এইফালে মায়ে আৰু মাহীয়ে ফ্ৰুইটছবিলাক কাটি আছে। সকলোখিনি দেখিবলৈ বৰ ধুনীয়া লাগিছে, একদম কালাৰিং। আৰু মই আহিলোঁ ভিতৰলৈ, বিৰিয়ানীখিনি লৈ আহিলোঁ। তাকে আপোনালোককো দেখালোঁ সকলো প্ৰিপেৰেশ্যন, কাৰণ সকলোৱে কামত লাগি আছে। যদি মাহী নাহিল হয়, মই তেতিয়া এই গোটেই কামখিনি অকলে কৰিব লাগিলে, কিমান কষ্ট হ'ল হয় ভাবকচোন আপোনালোকে। এইফালে ফ্ৰুটছখিনি পেকিং কৰি পেলাইছোঁ, কাৰণ গোটেইখিনি একেলগে কৰিবলৈ কাৰণে সময় হয়তো মিলাব নোৱাৰিব পাৰিম। পেকিঙো চলি আছে, মুখে পেটেৰে চলি আছে। মই আকৌ কথা পাতি খুব ভাল পাওঁ, কাৰণ অকলে থাকোঁ যে কথা পাতিবলৈ নাপাওঁ। এইখিনি চলি থকাৰ মাজতে পাৰ্চেল এটা আহিলে, তাকে খুলি পেলাই চাইছে। একেবাৰে ঈদত দেখাম দেই আপোনালোকক। আকৌ আহিলোঁ বিৰিয়ানী পেকিং কৰিবৰ কাৰণে। আপোনালোকে নাভাবিব এইসোপাকেহে দেখাই আছে। মই প্ৰথমেই কৈছোঁ যে মোৰ কোনো কণ্টেণ্ট নাই, মই ঘৰত যি কৰোঁ তাকেই আপোনালোকক দেখাওঁ, সেইকাৰণেহে দেখাইছোঁ।
পেকিং কৰি হৈয়ে গ'ল। এতিয়া আমি যাব ওলাইছোঁ গাঁৱত দিবৰ কাৰণে। চাওকচোন, সকলো কাম নিজে কৰি নিজে আকৌ ওলাই গৈছোঁ গাঁৱত মানুহক দিবৰ কাৰণে। মতা মানুহ নাথাকিলে কিমান কষ্ট হয়, এজনী মানুহে অকলে কিমান কাম কৰিব লাগে। তাকে এঘৰকৈ মানুহ বিলাই যোৱাটো কম কষ্ট নহয়। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিবচোন, কাৰণ মই সৰু ইউটিউবাৰ, আপোনালোকে আগুৱাই নিলে মোৰ খুব ভাল লাগিব। মানুহক দি আহিলোঁ, সন্ধিয়া 7টা বাজিলে। আমি চাহ একাপ ধুনীয়াকৈ খালোঁ আৰু তেনেকৈয়ে মই খুৱাই আছোঁ আৰু আমিকেইটা বিচনাত বহি আছোঁ লেকচাৰ মাৰি মাৰি। আৰু ইয়াক এটা কথা আছে, ইয়াৰ জোকোৱাৰ নাম এটা আছে, সেই নামটো দি পেলাই মই জোকাই আছোঁ। ই বৰ লাজুকীয়া, একে লাজত গোটেইটো ক'লা মলা পৰি একে দেখিছেনে আপোনালোকে তাৰ হাঁহি। ঠিকে আছে, আজিলৈ আহোঁ দেই। আপোনালোকে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই।